নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ খবৰ ভালেই, আপোনালোকৰ নিশ্চয় ভালেই। বৰ্তমান এতিয়া বিশ্বত কৰোণা আতংক সৃষ্টি কৰি আছে। আমাৰ বৰ্তমান অসমতো এতিয়া লকডাউন চলি আছে। তাৰ মাজতে ওলাই আহিছোঁ ঘৰৰ পৰা অকণমান বজাৰ কৰিব আৰু সকলোৰে ভাল। বাকী কওঁ, সকলো ঘৰত সোমাই থাকক, ঘৰতে থাকক, নিজেও ছেফটি থাকিব আৰু ফেমিলিটো নিশ্চয় ছেফটি হৈ থাকিব। তাৰবাবে ঘৰত থাকক, নিজেও ছেফটি থাকিব আৰু তাৰ বাদে কি ক'ম। বাকী নতুনকৈ যিসকলে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট এটা কৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে, লাইক এটা কৰি দিব আৰু কিনো আৰু লাইক এটা কৰি দিব। আৰু নতুনকৈ যোনবিলাকে চাই আছে সেইবিলাকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু দেই। বাকী কি দেখাম ব'লক, অকণমান আগৰ পৰা কিবা কিবি দেখিব পাৰোঁ নেকি চাওঁ। মোৰ চেনেলটোত প্ৰায়ভাগ টিকটক ভিডিঅ' দিয়া হয়। মই বৰ্তমান ভিডিঅ' বনাবও পৰা নাই। বৰ্তমান ভাল ভিডিঅ' পাব আৰু লকডাউন খুলি লওক, কৰোণাৰো অলপমান কমি লওক। লকডাউন খুলিলে নিশ্চয় ভাল ভিডিঅ' পাব। ভাল ভিডিঅ' দিম আৰু ব্লগ ভিডিঅ' পাব। আজিলৈ বাই বাই, লাভ ইউ, জিন্দাবাদ। সকলো ভালকৈ থাকা।